সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। এইটো ভিডিঅ' ব্লগ হিচাপে নহয়, আচলতে এইটো ভিডিঅ' এটা মানে মানুহৰ লগত জড়িত এটা ভিডিঅ'। তো বন্ধুসকল, মই অলপ আগতে এটা ভিডিঅ' চাবলৈ পালোঁ যে ভিডিঅ'টো এনেকুৱা এটা মানে ভিডিঅ' বনাই পেলাই ফেচবুকত এৰি দিয়া হৈছে, যিটো ভিডিঅ'ৰ পৰা বহুত লোকৰ সংখ্যা বহুত মানে প্ৰাণ ল'বলগীয়া এটা ভিডিঅ' মানে। তো তাত মই দেখিবলৈ পালোঁ বন্ধুসকল, চাওক এটা হাতী, চাওক মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ হাতীটো। বন্ধুসকল, হয়তো এই ছবিখন চাই একো ক'বই নালাগে, মই একো ক'ব নালাগে, আপোনালোকে বুজিবই পাৰিছে যে কেনেকুৱা এটা পৰিস্থিতি। এটা হাতীয়ে, সেই হাতীটোৱে যে মানে বনৰীয়া হাতী ওলাই আহিছে ভোকত, তো তাৰ কাৰণে সেই হাতীটো খেদোৱাৰ ব্যৱস্থা মানুহৰ হাতত বহুত আছে। কাৰণ বন বিভাগত যদি খবৰ দি দিয়ে যে হাতী ওলাইছে এখন গাঁৱত, তো বন বিভাগে আহি যেনেকৈ হ'লেও মানে হাতীটো ৰেস্কিউ কৰিব পাৰে। কিন্তু বন্ধুসকল, সৰু সৰু পোৱালি এই হাতীটোৰ বেকত যে লাগি আছে, যদি এই হাতীটোৱে যদি ঘূৰি পেলাই যদি সিহঁতক যদি এটেক কৰিব চেষ্টা কৰে, তো আপোনালোকে চাওক এই ভিডিঅ'টোৰ জৰিয়তে কিমান লোকৰ প্ৰাণ যাব তাৰ ঠিক নাই। বন্ধুসকল চাওক, এটা কথা কওঁ, আমাৰ কোনোবা মানুহৰ যদি মৃত্যু সাৱটি লয়, কোনোবা মানুহে যদি মানে বিপদত পৰে, তো দুখ কাৰ লাগে? যোনে ভিডিঅ' চাই তেওঁলোকৰ বহুত বেছি দুখ লাগে। কিন্তু যিবিলাকে মানে জানি শুনি ভুল কৰে, তো সেইবিলাকৰ প্ৰতি কিন্তু দুখ অকণমান নালাগে। বন্ধুসকল, এনেকুৱা হ'ব নালাগে। চাওক এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিব মানুহবিলাকে? এই ভিডিঅ'টোৰ জৰিয়তে মানুহে কি শিকিব? অবভিয়াছলি বেয়াটোৱে শিকিব, হয়নে নহয়? তো তাৰ কাৰণে এনেকুৱা কৰিব নালাগে যিটো নেকি বহুত লোকৰ প্ৰাণ গুচি যায়। বন্ধুসকল, আপোনালোকক মই পোনপ্ৰথমে আপোনালোকক এই ভিডিঅ'টো চাবলৈ যত্ন। বন্ধুসকল, এয়া আছিলে ভিডিঅ', আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কি ক'ব বিচাৰে কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো ভাল লাগিছে যদি বুলি মই নকওঁ, মানে ভিডিঅ'টো যদি ভাল লাগিছে বুলি নকওঁ, যদি ভিডিঅ'টো যদি এনেকুৱা হ'ব নালাগে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা শ্বেয়াৰ কৰক, যাতে নেক্সট টাইম বনৰীয়া হাতী এটা আহিলে মানুহ বহুত বেছি সতৰ্কিত আৰু খুব ভালকৈ যাতে হাতীটো খেদাই পঠায়।